guys and welcome back to my channel again. So guys, আজি হৈছে 1 জানুৱাৰী আৰু সকলো লোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালো আৰু মোৰ লগত আছে এতিয়া বিকাশ ভাই আমি এটা এফালে অলপ ঘূৰিব যাওঁ কেনেকুৱা তো অলপ ঘূৰি আহিম আৰু আমাৰ এফালে পিকনিক খাই আছে তো অলপ সৰু সৰুকৈ দেখাই যাওঁ কেনেকুৱা কি হৈ আছে আয়োজন তো বলক অলপ চাই লওক কি কৰি আছে তাত তো পুৰা পিকনিক এফালে চলি আছে আমাৰ এফালে কিবা কিবি হৈ আছে আৰু পুৰা চব আয়োজন চলি আছে এফালে ধুনীয়াকৈ হেপী এই ৰবাব টেঙা এফালে আমাৰ বটি আৰু এফালে আমাৰ কুটনা মাংস কিবা কিবি হৈ আছে আৰু এফালে গাহৰি বনি আছে আৰু এফালে ব্ৰইলাৰ তো এয়াই হৈছে আৰু আমাৰ পিকনিক সৰুৱাকৈ আৰু এটা তো ইহঁতে ইয়াত এতিয়া থাকিব মই অলপ ওলাই যাওঁ তো গাইজ সকলোলৈ নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ আকৌ এবাৰ তো অলপ ওলাই যাওঁ তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ সৰু সৰুকৈ ক্লিপ আৰু তো আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই নিশ্চয় ভাল পাব আৰু আগন্তুক দিনবোৰ যাতে সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ তো গাইজ চাই থাকক গাইজ কিপ ৱাচিং আৰু এইফালে আমাৰ মাতাশ্ৰী এয়া আমাৰ মাতাশ্ৰী এইফালে ধুনীয়া পৰিৱেশ আৰু আমাৰ ছাৰৰ হাতত এটা চাব পাৰে এইফালে বিশেষ বস্তু এটা আছে আজি কেনেকুৱা ৰিল বনাবৰ কাৰণে লোৱা হৈছে ৰিল বনাবলৈ লৈছে চব তো আমাৰ ধুনীয়া ফটোগ্ৰাফাৰ আৰু এইটো আজি ফুৰিব যাওঁ আমি এতিয়া এইফালে মোৰ ষ্টিকাৰটো কেনেকুৱা লাগিছে ক'বচোন গাইজ গগৈ দা ব্লগ চাওক কেনেকুৱা ধেমালি তো গাইজ ফাইনেলি আমাৰ অনুভাই আহি গ'ল আমাৰ লগত আৰু এইফালে আমাৰ অনুভাই ক'ত যাবা এতিয়া ক'ত যাম আৰু হেপী নিউ ইয়েৰ ভাই হেপী নিউ ইয়েৰ ব্ৰ হেপী নিউ ইয়েৰ আমাৰ ভাই চাব হেপী নিউ ইয়েৰ দিয়া নাই এতিয়ালৈকে উইচ নাই কৰা বি হেপী নিউ ইয়েৰ নাই কৰা কি মানে লগ পালে ক'ব নোৱাৰি ন এইবিলাক কথা থাকিলে ক'ব পাৰি ক'ব লাগিব তেনেকৈ হ'ব তেনেকৈ নহ'ব চলো 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 নামৰূপ নহ'লে নাহৰকটীয়া যাম BVFCL তো জেকৱেলত যাম তো চাই থাকক তো গাইজ ফাইনেলি আমি এতিয়া পালোহি টিপলিং ব্ৰিজ আৰু এইফালে ৰেলৱে ব্ৰিজ এখন আছে আৰু এইফালে টিপলিঙত আপোনালোকে চাব পাৰে কিমান মানুহ এইফালে চাওক পিকনিক স্পটত গাইজ টিপলিং ব্ৰিজত চাওক মানুহৰ সমাগমন চাওক গাইজ বঢ়িয়া মানুহ হৈছে গাইজ চাওক এইফালে কিমান মানুহ আছে আৰু এখন হৈছে টিপলিং ব্ৰিজ আৰু এতিয়া হঠাৎ আহি আছিলোঁ আৰু হঠাৎ এজন ব্যক্তিক এতিয়া লগ পাই গ'লোঁ আমি তাৰ বাটতে তো অনুমস্তি আহিছিলে মোৰ লগত আৰু এইফালে অন্য এক যাত্ৰাৰ মানে গৰাকী তো ধৰ্মদাক লগ পালোঁ হঠাৎ তো ভাল লাগিলে হেপী নিউ ইয়েৰ দাদা বহুত ভাল লাগিলে কিন্তু এটা কথা মই মানে ইয়াৰ লগত মানে একদম আজি মানে ইয়াৰ লগত মানে ফাৰ্ষ্ট টাইম মানে একদম মানে ইয়াক ফোন চোন কৰোঁ মই কিন্তু লগ পোৱা হোৱা নাই ভিডিঅ' কৰিব এদিনে নহয় তই মানে আজি সেইটোৱে একদম মজা লাগিলে খালি মানুহটো বহুত ঘৰে মুক্তি ধামাকা হৈছে মানে একদম তলতে থাকিবলগীয়া হৈছে ইমান মানুহ মজা লাগিলে দেখিছে আপোনালোকে আৰু অনুভৱ পুৰা লাগি আছে ব্লগিঙত আমাৰ ধৰ্মত আৰু বঢ়িয়া ভাই বঢ়িয়াকৈ আছে এইফালে এতিয়া তললৈ যাব লাগিব ধুনীয়াকৈ আৰু এতিয়া আমি বিন্দাছ গৈ আছোঁ ভাই লোক আৰু চাওক সেইফালে মানুহ কিমান আছে আজি 1 জানুৱাৰী সকলোৱে আহিছে উপভোগ কৰিবলৈ এটা মুহূৰ্ত ধুনীয়াকৈ আৰু চাওক এইফালে কাপোৰ চাপোৰ ধুই আছে এইফালে আৰু এটা লোকেশ্যন আছে আগত তাত গৈ আছোঁ মেইন যোনটো নেকি পইণ্ট তো চাই থাকক গাইজ এইফালে কাপোৰ চাপোৰ ধুই আছে ধুনীয়াকৈ আৰু পানী এইফালে গৈ আছে বঢ়িয়া तो गाइस पहली बार आए हैं यहाँ पे तो व्यू चाওক মই লৈ এইফালে চিপছ পেকেট এটা পানী বটল আছে আমাৰ ছাৰ পুৰা শ্বট লৈ আহি আছে আৰু মানুহ চাওক গাইস চাওক কিমান ধুনীয়া এটা পৰিৱেশ মানুহ ভিৰ বে মানুহ নামি গৈছে বে মাই গড গাইস পহলি বাৰ তো ইমান ওচৰতে অহা নাছিলোঁ আজি প্ৰথমবাৰ
Oh my goodness. Whew. Oh. Guys, finally Namrup Bvfcl JACK WELL. Hey, চাব পাৰে বঢ়িয়াকৈ। Ultimate মানুহ guys, 1 জানুৱাৰী। চাউণ্ডটো শুনিয়ে মজা লাগিছে গাইজ। বঢ়িয়া। তো গাইজ ফাইনেলি আমি ইয়াত ঘূৰি ফুৰিছোঁ। এতিয়া অলপ নামিব লাগিব তলত। তো জোতা চোতা খুলি লওঁ, হেলমেট থৈ লওঁ। আমাৰ ছাৰে হেলমেট থ'লে ধুনীয়াকৈ। আৰু এইফালে মানুহ কিবা কৈছিলে মই ভাবিছোঁ আজি তেনেকৈ হ'লে ৰটিমে ইয়াৰ ইউনিফৰ্মটো ভাবিছোঁ ইয়াকো উঠাম, মানে কৰিম আজি আহিছোঁ যদি কৰিবই লাগিব ন। বঢ়িয়া। ধুনীয়াকৈ আমি এতিয়া নামিম, চাওঁ কিমান ধুনীয়াকৈ আছে তো ভিউ এটা চাওক গাইজ, কিমান ধুনীয়া ছানছেট হ'ব এতিয়া। তো আমাৰ ছাৰ গ'ল তলত ওপৰত এইটো চেণ্ডেল পিন্ধি আহিবা নেকি? গাইজ নামিম এতিয়া ধুনীয়াকৈ তলত। মাই গুডনেছ। কেনেকুৱা মাৰ কচম, তললৈ চাবই নোৱাৰিবি। কাহিবলে বেছি সোনকালে দিলে দিগদাৰ আছে। বেছি দেৰি থাকিব নোৱাৰি ইয়াত, মানে একদম মানে তললৈ চাই থাকিব নোৱাৰি। তো চাব পাৰে কিমান ধুনীয়া এটা ভিউ গাইজ, মজা লাগিছে মানে। মাই গড বঢ়িয়া। তো গাইজ মানে এইফালে চাই থাকিলেতো একো নাই, এইটো চাইডে যদি আপোনালোকে এনেকৈ চাই থাকে মানে ইয়াত অহাৰ পিছত, তো সেইফালে চাই থাকিলে একো নাই। কিন্তু যেতিয়া নেকি আপোনালোকে এইটো চাইড ঘূৰিব, তো কাৰোবাৰ মানুহ এজনক যদি চাই আৰু তললৈ চাই দিয়ে, মানে গৈ থকা অনুভৱ হয়। মানে প্ৰেছাৰ চেচাৰ থকা মানুহ ইয়াত আহিব নোৱাৰে, মানে অলপ দেৰি যদি এটা মানুহলৈ চাই থাকে আগফালে মুখ কৰি, তো মানে আপুনি ক'লে যায়। তো গাইজ ফাইনেলি ইয়াত বহুত দেৰি থাকিলোঁ, এতিয়া ওলাই দিওঁ আৰু। তো ভাল লাগিলে আহি। তো আজি এটা সুন্দৰ দিন আহিলোঁ, যিহেতু নেকি ভাল লাগিলে ভালেখিনি। আৰু মানুহো যথেষ্ট সংখ্যক আছে। তো আজি পিকনিক খাবলৈ অহা মানুহ বহুত আহিছে, আৰু ইমান ওচৰতে অহা নাছিলোঁ গাইজ। তো তথাপিও আজি আহিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ সৰুকৈ এটা চেষ্টা কৰিলোঁ। আৰু এইফালে এতিয়া যাব লাগিব, এইটো চাইডে চলিয়ে ভাই চাহাব। আৰু পানীৰ স্পীড চাওক আপোনালোকে কিমান আছে। শ্লিপি গাইজ বঢ়িয়া। তো গাইজ এইটো হৈছে একদম টপ ভিউ পইণ্ট। তো ইয়াৰ পৰা মানে ধুনীয়াকৈ চব ওলাই থাকে। চাওক কিমান ধৰণকৈ মানুহ আছে সেইফালে, চাওক আপোনালোকে। তো ভৰি মানুহ আছে গাইজ, চাব পাৰে। সেইফালে আছে, ইটো চাইডত পিকনিক খাই আছে মানুহবিলাকে। আৰু ইয়াততো আছেই মানুহ বহুত ফটো মৰাত বিজি। কি সঁচাকৈ আহিব আপোনালোকে কোনোবাই যদি নাই আহা। আৰু মানে সেইফালে কোনোবা এখিনি দ আছে, তো সেইখিনিত আপোনালোকে নাহিব। আৰু সেইফালে চাওক স্কুটি ভৰাই দিছে পানীৰ মাজত। আৰু চাওক গাইজ স্কুটি ভৰাই দিছে। তো গাইজ ফাইনেলি আমি ইয়াৰ পৰা ওলাই দিওঁ। তো আহি ভালেখিনি ভাল লাগিলে। আৰু আপোনালোকে কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি নিশ্চয় জনাই দিব। আৰু এটা ধুনীয়া ভিডিঅ' সৈতে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব। তেন্তে আজিলৈ ইমানে, ধন্যবাদ, বাই বাই, জয় অসম।